নমস্কাৰ, মই পূৰবী ভট্টাচাৰ্যা। আজি মই ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো পটল কাৰী। এয়া পটলখিনি মই কাটি লৈছোঁ। কাটি এইখিনি মই এতিয়া তেলত ফ্ৰাই কৰিম। আৰু ইয়াৰ কাৰণে লাগিব, প্ৰথমতে লাগিব পিঁয়াজ, তাৰপিছতে বিলাহী পেষ্ট, আদা নহৰু পেষ্ট, আৰু এয়া কাজু আৰু মগজৰ পেষ্ট বনাই লৈছোঁ। আৰু মছলাৰ ভিতৰত লাগিব নিমখ হালধিটো লাগিবই, আৰু লাগিব এয়া মই ধনিয়া দিছোঁ, জিৰা আৰু অকণমান গৰম মছলা দিছোঁ।